নমস্কাৰ মই সবিতাই আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅলৈ স্বাগতম জনাইছো নৱপ্ৰজন্মৰ এজন সুন্দৰ লেখক কৌশিক নন্দন বৰুৱাৰ কথাৰে শ্ৰীকৃষ্ণ আৰু ৰাধাৰ এক সুন্দৰ কাল্পনিক কথোপকথন আপোনালোকলৈ লৈ আহিছো বলকচোন কথোপকথনটি পাঠ কৰো শ্ৰীকৃষ্ণ আৰু ৰাধাৰ কাল্পনিক কথোপকথন কৃষ্ণ ভালে আছা ৰাধা কেনে দেখিছা কৃষ্ণ একেই আছাচোন ৰাধা সলনি নহওঁ যে মই কৃষ্ণ জানিছিলো যে তুমি একেই থাকিবা ৰাধা ময়ো যদি জানিলো হয় যে তুমি সলনি হবা কৃষ্ণ সলনি মই হোৱা নাই ৰাধা ৰাধা হাতত সুদৰ্শন লৈ কৈছা সলনি হোৱা নাই কৃষ্ণ বুকুত এতিয়াও বাহিৰ সুৰ ৰাধা বজাই দেখুৱাব পাৰিবা কৃষ্ণ নবজোৱাকৈ বিশ্বাস নকৰা ৰাধা বিশ্বাস কামাখ্যে কৰো দ্বাৰকাপতিক নহয় কৃষ্ণ পাৰ্থক্য তুমি সৃষ্টি কৰিছা ৰাধা ৰাধা এইষাৰ কথা তুমি ৰুক্মিণীৰ সেন্দুৰখিনিলৈ চাই ক'ব পাৰিবা কৃষ্ণ তুমি ৰুক্মিণীক ঈৰ্ষা কৰিছা ৰাধা ঈৰ্ষা নিজৰ বস্তুক লৈহে কৰে আনৰ বস্তুক লৈ কিহৰ ঈৰ্ষা কৃষ্ণ আজি মই তোমাৰ বাবে বস্তু ৰাধা হৃদয়বিহীন প্ৰাণক মই বস্তু বুলিয়েই কওঁ কৃষ্ণ মোৰ যে হৃদয়খন তোমাকে দি গলো ৰাধা তেন্তে ৰুক্মিণীলৈ কি থলা হৃদয়বিহীন সেন্দুৰেৰে সুখী কৰিব পাৰিবানে এজনী নাৰী কৃষ্ণ ৰাধা ৰাধা ৰুক্মিণী চকুলৈ চাই সুধিব পাৰিবা তেওঁ সুখীনে বুলি কৃষ্ণ ৰাধা আৰু নকবা ৰাধা জানো নোৱাৰা তথাপি তেওঁ প্ৰাপ্তি আৰু মই নিশ্বাস সেন্দুৰে বান্ধিব নালাগে দিয়া তোমাৰ নামতে এতিয়াও কপে মোৰ ভগাহিয়া তুমি সদায় ৰুক্মিণী আৰু মই কেৱল তোমাৰ বিৰহী প্ৰিয়া পুনৰবাৰ আপোনালোকলৈ এটি কথোপকথন আগবঢ়ালো কৰবাত যদি ভুল হৈ গৈছে ক্ষমা কৰিব আজিলৈ নমস্কাৰ